চাৰিটা হাঁহ চাৰিটা হাঁহ চাৰিটা নহয় বাৰু দেই কাম কৰি কৰি কেনেকৈ আছে ৰূপ নিজেহে জানিব মই মাংস নাখাওঁ মই দালি ভাতহে খাওঁ হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভালনে আশা কৰোঁ আপোনালোকৰ ভাল আজি এটা বিশেষ কাৰণত ব্লগ বনাইছোঁ দেখাই আছোঁ ৰ'ব কি কাৰণ প্ৰাণীটো দেখিছেনে এইটো ভাগৰ আজি বাৰ্থডে চ' হেপী বাৰ্থডে থেংক ইউ এতিয়া আজি আমি বাৰ্থডে ব্লগ বনাম আগলৈ কি হয় আপোনালোকে চাই চাই গৈ থাকক আৰু আমি বাৰ্থডেত কি কৰোঁ চাই থাকিব আপোনালোকে খানা হ'ব এইফালে বৰ্তাই হাঁহ গুচাই আছে হাঁহ চাৰিটা হাঁহ চাৰিটা হাঁহ চাৰিটা নহয় বাৰু দেই হাঁহ এটাই ওচৰৰ মানুহকেইঘৰ মাতি পেলাইহে বাৰ্থডেটো পতা হৈছে সেইটো কাৰণে এটা হাঁহ হাঁহ কি হয় হ'ব লকডাউনৰ মাজতে থুলমূলকৈ থোৱা হৈছে থুলমূলকৈ থোৱা হৈছে ৰান্ধনিও লগতে বাৰু এজনে ৰান্ধনি কৰিব নিজে গুচাই মেলি নিজে কাটি মেলি নিজে বনাব আৰু দেউতা নাই দেউতা দোকান গ'ল মানুহ পাবলৈ নাই পুৰণা সময়ত মানুহ লকডাউন তাকে বিৰাট সমস্যা একদম মোক আকৌ ডাঙৰ ভণ্টি সৰু ভণ্টি সিজনী এই মামা ঘৰত থাকে সেইটো কাৰণে আগৰটো ভ্লগত দেখা নাছিলে এই মামা ঘৰত থাকে মানে আজি আহিছে ভণ্টি ভাগৰ বাৰ্থডে বুলি আগলৈ কি হয় চাই থাকক তেতিয়াহ'লে মায়ে কাম এটা কৰিছে কাম কৰি কৰি কেনেকৈ আছে ৰূপ নিজেহে জানিব আৰু চাউল জুখি পেলাই আহিছে এই হৈছে তাইৰ কষ্ট হৈছে আমাৰ এতিয়া বস্তু কঢ়িয়াই ফুৰিবলগীয়া হৈছে ইটো কৰিবলগীয়া হৈছে সিটো কৰিবলগীয়া হৈছে সেইফালে মায়ে কাম কৰি আছে বাৰ্থডে কাৰণে আকৌ সেই কলপাত গুচাই আছে কলপাত কাটি আছে বাৰ্থডে গালৰো শান্তি নাই বাৰু কি হ'ল আকৌ তাই বাৰ্থডে পাতি দিছে দিয়া হৈছে আৰু তাই কাম কৰিব লাগিব সেইফালে কলপাত কাটি আছে এইটো জেঠাই লোৱা সৰুটো এইটো মোক অকল ট্ৰল দিয়াত এক নম্বৰ পেং কৰিম সিটো কৰিম মামাহঁত আহি আছে ভালেই নেকি মামাহঁত পাই গ'ল এতিয়া ওলাব পাছতকৈ দেখাই আছোঁ বাৰু এতিয়া যাওঁ ভাত খাইবৰ কাৰণে এই বস্তু আনিব লাগে হেনো সেইটো কাৰণে আনোগৈ ব'লা অঁ আমাৰ ঘৰত যে বৰ্তাজন হাঁহ যে গুচাই আছিলে সেইজনৰ ল'ৰাটো এইটো আহি আছে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে পাৰ্টি খুৱাব আৰু আজি ৰাতিলৈ এইটো সিহঁতৰ ঘৰলৈকে গৈ আছোঁ এতিয়া ব'লক কাৰণে বাৰ্থডে কেকটো লৈ আহোঁগৈ সেইটো কাৰণে গৈ আছোঁ এতিয়া কানি মেলি আজৰি ব'লক আপোনালোকক এতিয়া কেকটো দেখাই লওঁ এতিয়া দেখাওঁ নে পাছত দেখাম নাই পাছত দেখাম তেতিয়া চাব ঠিক আছে हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों हो है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल फूंक से बुझा के बेसुरों की भीड़ फालतू में लगवा के बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी फिर भी चलो झेल लें केक शेक को स्टार्टर्स भर भर के आए प्लेट में घर जाके फिर से डिनर न मंगवाना हो चूहे ना दौड़े पेट में रात के 1:45 हैप्पी बर्थडे टू यू जी सोच समझ के इनवाइट भिजवाओ जी अगर पेट पूजा का फुल इंतजाम है तो ही न्योता कंसीडर हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों हो है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल फूंक से बुझा के बेसुरों की भीड़ फालतू में लगवा के बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी फिर भी चलो झेल लें केक शेक को स्टार्टर्स भर भर के आए प्लेट में घर जाके फिर से डिनर न मंगवाना हो चूहे ना दौड़े पेट में रात के 1:45 हैप्पी बर्थडे टू यू जी सोच समझ के इनवाइट भिजवाओ जी अगर पेट पूजा का फुल इंतजाम है तो ही न्योता कंसीडर
এয়া বাপেক আৰু এতিয়া ৰান্ধনি কৰি আছে পুতেকক পাৰ্টি দিছে আমি ৰক্ষা নিদিয়া গৈ আছিলোঁ যে পাৰ্টি লাগে বুলি সেইটো কাৰণে হাঁহ এটা মাৰিয়ে দিলে আৰু তাতো দেখাম ৰ'ব সেই হেৰি আগফালে আছে ইয়াতে মই যেনিবা আহিছোঁ সৰু সুৰা কাম কেইটামান কৰিলে আলু কটা পিঁয়াজ কটা মানে কাম দেদাই হয়তো ন ওচৰৰে ল'ৰাটো ইয়াৰ গৈ পাৰ্টি খাবলৈ আহিছোঁ কিন্তু কি মাংস গোটাইছে মই মাংস নাখাওঁ মই দালি ভাতহে খাওঁ একেবাৰে আজি হাঁহি ওলাই আছে মেট্ৰিকৰ ৰিজাল্টটো পাই মেলি গুচি গ'ল এনেকৈয়ে থাকিলে আৰু এতিয়াও এনেকৈয়ে আছে আমি এতিয়া এই পাৰ্টি খাবলৈ আহিছোঁ যে তাতে আছোঁ আৰু সেই গৰমত ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম আৰু ভালকৈ দেখাই দিওঁ বুলিয়ে ভিডিঅ'টো বনালোঁ ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বেলটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকৰ নটিফিকেশ্যনত টিংকৈ শব্দটো বাজে তেতিয়াহ'লে আজিলৈ বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই